তো আৰু পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ ব্লগ চেনেললৈ। তো আজিও আছে শ্বুটিং, মই ঘৰৰ পৰা ওলাই আহিছোঁ এয়া। তো গৈ আছোঁ এইফালে, তো ভিডিঅ'টো চাই থাকক। তো গম পাইছে নহয়, তো গণেশ নাই, এতিয়া গণেশৰ পালটো এতিয়া মই কৰিব লাগিব। তো উপায় নাই, তো কেনেকৈ কি হয় প্ৰথমবাৰ কৰিম আৰু। তো চাই থাকিব, সিহঁতে ৰেডি হৈছে গৈছে ক'ৰবাত, সেইটো লগ পাই আছোঁ। বা গান বজাইছি আৰু বৰষুণো পৰিছিল ন আজি ৰাতিপুৱা, খুব ঠাণ্ডা লাগি আছে কিন্তু। তো আমাৰ শ্বুটিং মানে হৈ আছে, তো আছে ইয়াত আমাক গণেশ আহি পালে, ৰাতি আহি গ'লহি। ৰাতি আহি গ'লো। তাৰপিছত এইফালে পূৰা ৰেডি হৈ আছে, এইফালে কেমেৰামেন আছে, এইকেইটা কেমেৰা কৰি আছে, নাচি আছে। মই ওলাই আছোঁ আৰু ইমান লেতেৰা আমি ড্ৰেছ পিন্ধি পেলাই একদম। এইবিলাক হৈছে এতিয়া চকে ধৰিব মোক কৰিছে চবকে। অলপ ৰখি গ'লে আকৌ এটা হ'ব, এইটো ৰখি গ'লে অলপ এয়া আমাৰ বাইদেউহঁতে গৈ আছে, এইটো বিটুৱা আছে, গৈ আছে এতিয়া ব্লগ এটা বনাব। এই আহি আছে কৌশিক দা, এইফালে গৈ আছে বাইদেউহঁত, এয়া আমাৰ বিটুৱাছ, এইফালে অজিত দা, এইটো গণেশ, এইটো মানৱ। ইয়াতে বোলে ভিডিঅ' এটামান বনাব, তাকে মই ব্লগ এটা বনাব আহিলোঁ আৰু আহি গ'লোঁ। ইয়াত পুখুৰী পাৰত আহিছোঁ, পুখুৰী পাৰতে হ'ব এতিয়া শ্বুটিং। ডলা চলা লৈ আহিছোঁ, বক্স চক্স, এইটো পুখুৰীটো অবিনাশ দা কেনে জুই যাবৰ পূৰা জমিব আৰু পূৰা আহি গৈছোঁ। बहुत जमेगा, क्या जमेगा, क्या जमेगा, हाँ आज बहुत जमने वाला है, बिहू मेन। तो ভিডিঅ'টো চাই থাকক, পিছলৈ আৰু জমিব আৰু অলপ অলপ। আজি জমাই থাকিম আৰু, এয়া গৈ আছে নহয় নাচনি। তো এইফালে দুটা পূৰা ৰখি আছে, হিৰো দুটা। এইফালে আমাৰ গণেশ আছে ন, আকৌ এইফালে আমাৰ হিৰো আহি আছোঁ। হিৰো মানুহ কিমান দিনৰ মূৰত দেখিব আপোনালোকে। অঁ সেইটো মানৱ কৌশিক পূৰা কৰিছে কেমেৰা চেমেৰা। এয়া আমাৰ নাচনী ৰেডি হৈ আছে এতিয়া নাচিব কেনে। এয়া গণেশ, এয়া আমাৰ ভিডিঅ' বনাই আছে। এই চাই থাকক আপোনালোকে। অকণমান দিগদাৰ হৈ আছে।
আৰু এবাৰ তো হৈ গ'ল 7 ৰাতি মানে ইয়াতে শ্বুটিং কৰিছিলোঁ তো হৈ গ'ল আজি একদম শেষ তো কৈছিলোঁ 2 দিন হ'ব বুলি তো এইফালে এতিয়া চবে ফটোশ্বুট কৰি আছে ফটো উঠি আছে তো ভিডিঅ'টো কাইলৈ আপলোড কৰা হ'ব তো আপোনালোকে যাতে ভিডিঅ'টো ভালদৰে চায় আৰু মই প্ৰথম কৰিছোঁ কি হয় হ'ব আৰু ফাৰ্ষ্ট কৰিছোঁ প্ৰথম এইফালে আছে পুৰা ফটোশ্বুট গণেশ দা আমাৰ ছোৱালীখিনি চাওক এইকেইজনী হাই কৈ দিয়া হাই মৃদুজ হাই কৈ দিয়ে এইফালে হাই লাজে কয় আৰু আমাৰ গণেশ আৰু এইফালে টুইনছ হেল্ল' জৰুবা বাই বাই কেনেকৈ লাগিলে আজি 2 দিনকৈ কৰা হ'ল 2 দিন কৰা হ'ল হয় ভাল লাগিছে কষ্ট কৰিছো আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সবটো কৰি দিব জানে দেই তুমি কিবা এটা কৈ দিয়া এজনী ক'লে আৰু হয় গণেশ দা এয়া ৰিফ্লেক্টৰ আজি হৈ গ'ল আজি খতম এতিয়া গোটেই ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে তাকে শ্বেয়াৰ কৰি দিব আমিতো কৰি আছোঁ কামটো এতিয়া বহুতে কৰিছোঁ কিন্তু আমি প্ৰথম কৰিছোঁ আমি প্ৰথম এই এতিয়া নাছিলোঁ কিন্তু মই প্ৰথম নাচিছোঁ আৰু আমাৰ এই নিজৰ ভিডিঅ'ত কভাৰ ভিডিঅ' নিজৰ বুলিবলৈ কিনো গান কৰিছোঁ চাব চাই যদি ভাল লাগে কৰিব আৰু যি মন যায় তাকে যি মন যায় আজিলৈ বাই বাই অঁ ঠিক আছে বাই 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 বাই